कर बाबा धरती पर आकर बाबा कमाल कर दिया। धरती पर आकर बाबा कमाल कर दिया। दीदार देके हमको निहाल कर दिया। हाँ दीदार देके हमको निहाल कर दिया। धरती पर आकर बाबा दीदार देके हमको निहाल कर दिया। हाँ दीदार देके हमको निहाल कर दिया। धरती पर आकर बाबा আহমেদাবাদৰ এটা সহজৰ পাৰত পুতলা ৰেলত উঠি আমি উপভোগ কৰি আছোঁ। সন্ধিয়া নামি অহাৰ লগে লগে অগণন মানুহৰ ভিৰ ভাৰ ইয়াত হৈ যায়। সকলোৱে বিভিন্ন ধৰণৰ খোৱা বোৱা, বিভিন্ন ধৰণৰ নৌকা যাত্ৰাৰ পৰা ধৰি পুতলা ট্ৰেইনত উঠি সকলো ল'ৰা ছোৱালীসকলক উপভোগ কৰে। এয়া উৰিষ্যাৰ পাৰ্টীসকলৰ লগত আমি বেৰাবলী চেণ্টাৰৰ নিচেকাষত একপি ফটো ল'লোঁ। এতিয়া আমি চেণ্টাৰৰ ভিতৰলৈ সোমাই গৈছোঁ। তাতে আমি অকণমান গা পা ধুই মেলি ৰেষ্ট কৰিম, নাস্তা কৰিম। তাৰপিছতে আমি পুনৰ সোমনাথ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে যাম। এয়া বেৰাবলী চেণ্টাৰৰ ভিতৰত থকা মিউজিয়ামৰ কেইটামান ফটো দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে মই সক্ষম হৈছোঁ। মিউজিয়ামটো চালে চকুৰোৱা। মিউজিয়ামৰ বিভিন্ন আমি এতিয়া এই ৱেটিং ৰুমত বহি আছো। গা পা ধোৱা হ'ল, নাস্তা কৰিবলৈ সকলো গৈছে, মই নাস্তা কৰি আহিলোঁ। আৰু অকণমান পিছতেই আমি গাড়ী ৰিজাৰ্ভ কৰি আমি সোমনাথ মন্দিৰ দৰ্শন কৰিবলৈ যাম। তেনেদৰে আমি এতিয়া সোমনাথ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে এই ৱেটিং ৰুমৰ পৰা আমি যাম। এইটো ৱেটিং ৰুম মানে এইটো ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এখন ঘৰ হয়। তাৰ ফলত সকলো বহুতো দূৰ দূৰৰ পৰা মানুহ অহাৰ কাৰণে ইয়াত ৱেটিং ৰুম বনাই থৈ দিয়া হৈছে। আমি ইয়াতে ৰেষ্ট ল'লোঁ, গা পা ধুলোঁ, নাস্তা কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা আমি যাম। ইয়াৰ পৰা 6 কিলোমিটাৰ দূৰত আছে। তেনে বলক আমি এতিয়া সোমনাথ মন্দিৰ দৰ্শন কৰিম। উৰিষ্যাৰ ভগৱান ভাইৰ লগত আমি তেওঁদৰে আজি আমি সোমনাথ মন্দিৰ চাবলৈ ভালদৰে পাম। ভাইয়ে আমাক বেৰাবলী চেণ্টাৰলৈ লৈ আনিলে। আমি চিন্তা কৰি আছিলোঁ, ময়ো আছোঁ লগত। কিন্তু আমি চিন্তা কৰি আছিলোঁ যে আহিও হয় সোমনাথ মন্দিৰ আমি খোৱা বোৱা থকা মেলা বহুত অসুবিধা হ'ব বুলি ভাবিছিলোঁ। কিন্তু ভাইয়ে ভগৱান ভাইয়ে হৈ গ'ল আমাৰ কাৰণে। থেংক ইউ ভগৱান ভাই, আপে দিয়ে। বেৰাবলী চেণ্টাৰৰ ওচৰতে এয়া সাগৰ, তাৰ কাষে কাষে আমি গৈ আছোঁ সোমনাথ মন্দিৰলৈ। এয়া এই বহুত দূৰত আমি দেখা পাইছোঁ बार गंगा। आप हेलो सुन ये क्या है एरिया ये है শিৱলিংগ। এই শিৱলিংগত সকলো দৰ্শনাৰ্থী আছে। গাখীৰ দিয়া হয়, নিচেই সাগৰ পাৰতে আছে। এই চব যোৱাৰ ভাতা কেনেকৈ আহি আছে, যোৱাৰ ভাতা সকলোৱে মনোবাঞ্ছা পূৰ্ণ হওক। উৰিষ্যা পাৰ্টিখিনি আহিছে শিৱ বাবাৰ সাগৰ পাৰতে। এয়া শিৱলিংগ এটা আছে। এই শিৱলিংগৰ ওচৰত আমি সকলোৱে হাত বুলাই আছোঁ। যেনেদৰে আহিছোঁ আমাৰ সকলোৱে মনোবাঞ্ছা পূৰ্ণ হওক। ঘনা ঘনা যোৱাৰ ভাষা এয়া কেনেদৰে আহিছে। এয়া নদী পাৰতে এয়া
একদম আনন্দ আত্মহাৰা হৈ আছে সেয়া যোনটো হৈ আছে जिंदगी में पहली बार এই জোৱাৰ ভাটা ঘনে ঘনে আহি আছে চাওক জোৱাৰ ভাটা ইমান ডাঙৰ জোৱাৰ ভাটা একদম আৰৱ সাগৰ নিচি পাৰতে আমি আছোঁ আৰু অকণমান পিছতে আমি সোমনাথ মন্দিৰত যাম দৰ্শন কৰিম আমি দেখিছোঁ বহুত দূৰত भारत महासागर ভাৰত মহাসাগৰ মহাসাগৰ নিচেই কাষতে পাৰতে আমি ৰৈ আছোঁ চাওক জোৱাৰ ভাটা কেনেকৈ অহা যোৱা কৰি আছে ইমান শীতল হাৱা ইমান ঠাণ্ডা পানী ইমান পৰিষ্কাৰ পানী দেখি অভিভূত হৈছোঁ মই নিজে হিৰণ কপিলা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী মহাসংগম আমি এই মহাসংগমত অকণমান উপভোগ কৰিবৰ কাৰণে আহিছোঁ दोनों नहीं लाना चाहिए ना दीदी हमको आपके नहीं अभी चिड़िया को दे रहा है कुरकुरे दे रहा है कुरकुरे इधर इधर अभी चिड़िया को दे रहा है कुरकुरे दे रहा है कुरकुरे इधर अभी चिड़िया को दे रहा है कुरकुरे दे रहा है कुरकुरे ये शंख कितना है कितना के होगा भैया वही कितना के होगा 50 रुपये के होगा तो दे दो अपने Rupa কি আছে চাওঁ ৰূপাৰ ভিতৰত ভিতৰ পৰিচয়টো আমি দেখুৱাওঁ বিশাল মণ্ডপ এয়া প্ৰতিটো খুঁটাতে বিভিন্ন ধৰণৰ শ্লোক সংস্কৃত লিখা আছে এয়া এইটো ৰাম মন্দিৰ আমি এতিয়া ৰাম মন্দিৰ অকণমান দৰ্শন কৰিবলৈ যাওঁ একদম বিশাল ডাঙৰ ৰাম মন্দিৰ আমাৰ পাৰ্টিখিনি চব গ'ল মই লাহে লাহে আহি আছোঁ মই আপোনালোকক এই ৰাম মন্দিৰৰ ভিতৰত কি কি মন্দিৰ মূৰ্তি আছে আমি দেখুৱাম
এতিয়া দুপৰীয়া 12টা বাজিছে পুনৰবাৰ আৰতি দিয়াৰ সময় হৈ পৰিছে এই সময়তে আমিও আহি পালোঁ আমি সকলোৱে সাইলেন্স হৈ বহি আছোঁ আমি আকৌ আহিছোঁ এটা শিৱ মন্দিৰলৈ এইটো 5000 বছৰ পুৰণি ছটিৱালা বাবা বুলি কোৱা হৈছে আমি ইয়াত আকৌ চাবলৈ আহিছোঁ 5000 বছৰ পুৰণা শিৱলিংগ ইয়াত আছে আহক আপোনালোকক মই দেখুৱাওঁ सुनो ये 5000 साल पुराना स्वयंभू शिवलिंग है और 124 की कहानी है। यहाँ पे वाजा ठाकुर नाम का राजा रहता था उसकी एक बेटी थी रेणु नाम की ये रोज सवेरे इधर पूजा करने के लिए आती थी और 1024 में मोहम्मद गजनी आए सोमनाथ लूटने के लिए तो उसके सैनिकों को मालूम पड़ा है कि इधर तो कोई लड़की आती है तो वो लोग लड़की के पीछे पीछे इधर आए और लड़की को मालूम पड़ा कि मेरे पीछे कोई आ रहा है उसने बाबा से प्रार्थना की है कि बाबा आप मेरी रक्षा करो ये शिवलिंग के बीच में निशान है उब्बा वाला वहीं से शिवलिंग के 2 भाग हो जाता है और अंदर से आवाज आता है वेणु तुम उसके अंदर बैठ जाओ वेणु आसन लगा के बैठ जाती है पीछे के भाग में बाल है वो रह जाते हैं अभी तो 1 महीना हुआ नहीं ऐसा बोलते थे हाँ समझता है स्मार्ट घड़ी रोकर 100% एक ग्रुप फोटो क्या क्या यहाँ पर क्या सर मोबाइल एयरफोन हाँ। स्मार्ट घड़ी हाँ। इलेक्ट्रॉनिक आइटम सब लोगों में अंदर घुसने को नहीं देता है अलाउ नहीं है ना ये कैमरा फोटो खींचता है और हम नहीं खींचे ऐसा मंदिर हाँ जी जी कितने लोग अपना बोला ना সোমনাথ মন্দিৰৰ ভিতৰলৈ মোবাইল ঘড়ী এলাও নহয় এয়া আমি ইয়াতে এতিয়া ৰখাই থৈ দিম এইখিনিতে ষ্টক ৰুম আছে সৌ আমি দেখিছোঁ সোমনাথ মন্দিৰ বহুত দূৰৰ পৰা আমি জুম কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ সোমনাথ মন্দিৰৰ আশে পাশে মাছৰ ডাঙৰ বজাৰ হয় সাগৰীয়া মাছ এতিয়া চব এতিয়া ভাৰতৰ অন্যান্য ঠাইলৈ ইয়াৰ পৰাই কৰিব পৰা হয় এইফালেখিনি বিশেষ সাগৰৰ পাৰতেই মাছৰ বজাৰ বন্ধুসকল আজিলৈ আহোঁ পুনৰ লগ পাম বাই বাই